নমস্কাৰ সকলোকে এটি নতুন ব্লগলৈ স্বাগতম। আজি ৰাতিপুৱাই সাজু হৈছোঁ আমাৰ বিশ্ব অভিলেখৰ চাৰ্টিফিকেট আনিবলৈ বুলি। বলক আজি দিনটো কি কৰোঁ, ক'ত যাওঁ দেখাই থাকিম আৰু ক'ৰ পৰা আমাৰ চাৰ্টিফিকেট আনিবলৈ যাবলৈ লৈছোঁ সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিম। এতিয়া মেজিকত উঠি ল'লোঁ, গৈ আছোঁ এতিয়া শিৱসাগৰলৈ বুলি আৰু অৱশেষত শিৱসাগৰ আহি পালোহি। এইবাৰ বেটেৰী এখনতে উঠি ল'লোঁ। এতিয়া আহি এয়া শিৱদৌলৰ সন্মুখ ভাগখন পাই গ'লোহি আৰু বাহিৰৰ পৰাই বাবাক দৰ্শন কৰিলোঁ। DC অফিচত সোমাই বিহুৰ এই পোষ্টাৰখন দেখা পালোঁ আৰু মনটো খুবেই ভাল লাগি গ'ল। চাৰ্টিফিকেট লৈ আহিলোঁ আৰু ভিতৰত ভিডিঅ' কৰিব নহ'ল। তাত মোবাইল এলাও আছিল নে নাছিল ভালদৰে গম পোৱা নাছিলোঁ, সেইবাবে ভিতৰত ভিডিঅ' নকৰিলোঁ। চাৰ্টিফিকেট ল'লোঁ। একেবাৰে শেষত আপোনালোকক দুইখন চাৰ্টিফিকেট দেখাই দিম। এতিয়া বলক ইয়াৰ পৰা ওলাই যাওঁ। আৰু এইয়া আমাৰ শিৱসাগৰ পুখুৰী পাৰত এইবাৰ পেট পূজা কৰিবলৈ কাৰণে হোটেল এখনত সোমালোঁ। মই অৰ্ডাৰ দিছিলোঁ ভেজ চাওঁ। এইবাৰ এই ষ্টেচনলৈ আহিলোঁ ঘৰলৈ যাবলৈ, মেজিকত উঠিবলৈ। আৰু এয়া ঘৰলৈ আহি আছোঁ আৰু এয়া হৈছে নাজিৰাত অৱস্থিত চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি। আৰু অৱশেষত নাজিৰা পালোহি। ধন্যবাদ।